जोंनि UPPL हान्जायाव आसामनि बारग' मन्त्रि आरो BPF दोलोनि भाइस प्रेसिडेन्ट चन्दन ब्रह्म बिथाङा जयेन जानाय बिथांजों लोगोसे माखासे BPF दोलोनि बिबानगिरिफोर आरो लोगोसे मावथिफ्रा जयेन जानाय बे हाबाफारियाव बाहागो लानो हानाय जोंनि मन्त्रि UG ब्रह्म बिथां, डिप्युटि चिफ गबिन्द बसुमतारी बिथां, MP रोंगोरा नार्जारी बिथां, जोंनि लक सभानि बिजाथि जयन्त बसुमतारी बिथां, लोगोसे बिथाङा सिडनीनि MLA आरो जोंनि दोलोनि EM बिथांमोन, MLA बिथांमोन, MCLA बिथांमोन आरो गासैबो मिरु जोंनि आफादनि बिबानगिरिफोरजों लोगोसे माइनरिटी सेल, वमेन सेल, यूथ सेल সকলোৰে আমাৰ নেতৃবৃন্দ আৰু মোৰ শ্ৰদ্ধা ৰাইজ, মই সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি এই বিশেষ দিনত উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ কাৰণে আমাৰ দলৰ সকলো কৰ্মকৰ্তা, কাৰ্যকৰ্তা, বিষয়ববীয়া আৰু কাজলগাঁও অঞ্চলৰ ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ। মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, ইতিমধ্যে চবে ক'লে আৰু বহুত মিটিং আছে, নিৰ্বাচনৰ সময়। আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে এটা ভাল দিন। এই দিনত আমাৰ BPFৰ দীঘলীয়া সময় কাম কৰি অহা তথা BTR অঞ্চলত BTC গঠন হোৱা সময়ত তাৰ আগৰে পৰা বিভিন্ন দায়িত্ব লৈ আমাৰ এই অঞ্চলত সেৱা কৰি অহা চন্দন ব্ৰহ্ম ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিছে। তেখেতক আমাৰ UPPL দলৰ সকলো নেতা কৰ্মী সদস্যৰ হৈ মই আদৰণি জনাইছোঁ। সঁচাকৈ আজিৰ সময়ত BTR অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে এটা সুস্থ বাতাবৰণ বিচাৰিছে। এইটো অকল সামাজিক সুস্থ বাতাবৰণ নহয়, সকলো দিশতে ৰাজনৈতিক দিশতে এটা সুস্থিৰতা বিচাৰিছে। আৰু ইয়াৰ কাৰণে আজি আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আগ্ৰাসুৰ প্ৰাক্তন সভাপতি এজন শক্তিশালী নেতা অৰুণ ৰয় ডাঙৰীয়া তেখেতৰ লগত ৩২ জন সতীৰ্থক লৈ আমাৰ দলত যোগদান কৰিছে। মই তেখেতকো আদৰণি জনাইছোঁ। ইয়াৰ পিছত বহুত জনগোষ্ঠীৰ কিছুমান দায়িত্বশীল প্ৰাক্তন নেতাসকলে, সামাজিক সংগঠন, ছাত্ৰ সংগঠনৰ নেতাসকলে আমাৰ দলত যোগদান কৰিবলৈ ইতিমধ্যে যোগাযোগ চলি আছে। এই ৰঙালী বিহুৰ পিছতে লোকসভা নিৰ্বাচনৰ আগত আৰু বহুত জনগোষ্ঠীয় নেতাবিলাকে আমাৰ দলত যোগদান কৰিব। আজি দীঘলীয়া এটা সময়ৰ পিছত আমি এনেকুৱা এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ পাৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020 চনত শান্তি চুক্তি কৰাৰ পিছত আমাক সকলো আশীৰ্বাদ তেখেতে দি আছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেতে আমাৰ অঞ্চলটো যাতে স্থায়ী শান্তি থাকে ইয়াৰ কাৰণে আমাক 24/7 যি ছাপোৰ্ট আৰু গাইডেন্স লাগে এইটো দি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক সদায় প্ৰত্যেকটো খোজতে আমাক সহায় কৰি আছে আৰু আমাক সুস্থভাৱে এই অঞ্চলটো আগুৱাই নিয়াত তেখেতৰ নেতৃত্ব দিয়াত তেখেতে আমাক মাৰ্গদৰ্শন কৰি আছে। আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া 2015 চনত UPPL দল গঠন কৰি এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা আৰু এই অঞ্চলত সমন্বয় কৰাৰ এটা উদ্দেশ্য লৈ কাম কৰি আছিলে আৰু সেইটো আজি বাস্তৱত ৰূপায়ণ হ'ল। গতিকে এই সময়টো BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে এটা সিদ্ধান্ত লোৱাৰ সময়। এই সময়টো BTR অঞ্চলৰ ৰাইজৰ শান্তিৰ লগত থিয় হোৱা এটা সময়। এই সময়টো BTR অঞ্চলৰ আমাৰ মা দেউতা দাদা ভাইসকলক ভাৰতৰ অইন বিকশিত অঞ্চলৰ নিচিনা আগুৱাই নিয়াৰ এটা সময়। ইয়াত আমি সকলো সুস্থিৰভাৱে ভাবিব লাগিব, চিন্তা কৰিব লাগিব। সেইকাৰণে যিসকলে আজি BPF দলৰ পৰা আহিছে আপোনালোকে অলপ গৰম ঠাণ্ডা এনেকা অনুভৱ কৰিব পাৰে। মই আপোনালোকক অনুৰোধ কৰিছোঁ যে UPPL দল সকলোৰে কাৰণে দল। আমি সকলো জাতি জনগোষ্ঠী সকলোৰ কাৰণে চিন্তা কৰোঁ আৰু অলপ বেলেগ দলতকৈ আমি অলপ ষ্টেডি মুভ কৰি আছোঁ। আমি ইফাল সিফাল ঘূৰা ফুৰা কৰা নাই, একদম সুস্থিৰভাৱে আমি আগুৱাই আছোঁ। কাৰণ এই বৰভূমিত দীঘলীয়া 30-40 বছৰত বহুত ঘাত প্ৰতিঘাত সংঘাত হৈ গ'ল, বহুত মানুহৰ জীৱন গ'ল, ঘৰ জ্বলিল, তেজৰ নৈ বোলে তেনে বৈ গ'ল, তেনেকুৱা আৰু পৰিৱেশ আমি বিচৰা নাই। সেইকাৰণে আজিৰ সময়ত যিসকলে BPF দলৰ পৰা আহিছে আজিৰে পৰা আপোনালোকে UPPLৰ দলটো আপোনাৰ নিজৰ দল বুলি ভাবক
আৰু বিটিআর অঞ্চলৰ 35 লাখ জনসাধাৰণক সেৱা কৰাৰ কাৰণে আপোনালোকৰ মনটো প্ৰস্তুতি কৰক আমি একেলগে কাম কৰিম जायफोरा दिनै जोंनि दोलोआव फैबाय आं बिथांमोनखौ खावलायदों जे नोंथांमोना सोरबाया फैग्रोमोना दै गुसुजों दुगैनाय बायदि मोननो हानाय मानोना बिपिएफआ एसे गरम खामानि मावोमोन दिनै इउपिपिएलआ मा एसेबां थान्दा होननानै साननो हानाय जोङो बिनिखायनो थान्दा खालामनानै लाखिदों जे बिटिआर ओनसोलाव जाहाथे आरोबाव दाङाबाजि जाया गाज्रि थासारि जाया हिंसायारि थासारि जाया बे ओनसोला अराय समनि थाखाय शान्ति जायो अब्लासो जोङो सोलोंथाइ रांखान्थि समाजखान्थि जेरावबो दावगानो हागोन दा बेनिखायनो फैबाय थानाय बिसायख'थियाव जोंनि बिजाथि जयन्त बसुमतारी बिथाङा गोबां भटआव देरहागोन मानोना जायफोरा दिनै बिरोधिनि खामानि मावनांगौमोन बिथांमोना गावसोरनि केपासिटियाव गैला बिथांमोना बिरोधिनि खामानि मावनो हानाय केपासिटियाव गैला दिनै मानगोनां चन्दन ब्रह्म बिथांनि जोंनि दोलोआव हाबफैनाया बिपिएफ दोलोखौ आरोबाव लोरबां खालामसिगोन मानोना बै समाव बिथांमोना हयथ' सानदोंमोन जे हाग्रामा महिलारि बिथांनि जि साननाय हनाय बिथाङा गावनि फारसेल' सानो बिथाङा सासे राजा बायदि सिन्था खालामो आं मोनसे समाव बिथांखौ बुंदोंमोन जे जों राजखान्थियाव मालाबाबो फैनाय नङा नाथाय बर' माहारिनि जेंनाफोरखौ नोंथाङा फोजोबनायाव एसे मदद खालाम माहारिनि आफादफोरखौ खौसे खालामनायाव नोंथाङा मदद खालाम जि एनडिपिनि जेंना बायदि जेंनाफोरखौ सुस्रांनायाव नोंथाङाबो एसे बाहागो ला नाथाय बिथाङा एसेबो बाहागो लानो नाजायाखै दिनै बर' माहारिनि खौसेया जोंनि बयनिख्रुइ गिदिरसिन एजेन्डा बे माहारिखौ खौसे खालामनो थाखाय जोंनि माखासे दैदेनगिरिफोर जायफोरानोखि थांनाय समाव खामानि मावनो खाबु मोनाखैमोन गावनि साननाय हनायफोरखौ बिथांमोना फोरमायनो खाबु मोनाखैमोन दिनै जोङो बयखौबो खावलायदों जे इउपिपिएल हान्जायाव फैनानै खौसे जानांगौ आरो बे एमपि देरहानायल' नङा फैबाय थानाय समाव हारिनि आद्रा थानाय सिमांफोर एजेन्डाफोरखौ मोगथां महर होनायाव जोंनि गोलाव लामा हान्थिनांगौ बयबो खौसे जाफैनांगौ आं बेखौ खावलायदों दा मानगोनां रायजोफोर आं गोलाव बाथ्रा बुंनो सानाखै जों गसाइगावआव माखासे प्रग्राम दङखाय जों थांगोनो सानदों बे समाव आं बयखौबो खावलायदों जे खनसे गोबारै बयबो जाहाथे स्ल'गान होयो इउपिपिएल जिन्दाबाद बाहेरनिखौ एसे नाय बाहेरनिफ्रा बुंदों ना बुङाखै इउपिपिएल जिन्दाबाद इउपिपिएल जिन्दाबाद इउजि ब्रह्म जिन्दाबाद इउजि ब्रह्म जिन्दाबाद गोविंद बसुमतारी जिन्दाबाद गोविंद बसुमतारी जिन्दाबाद रंगरा नार्जारी जिन्दाबाद रंगरा नार्जारी जिन्दाबाद जयंत बसुमतारी जिन्दाबाद जयंत बसुमतारी जिन्दाबाद चन्दन ब्रह्म जिन्दाबाद प्रतिभा ब्रह्म जिन्दाबाद डॉक्टर नीलुक स्वर्गियारी जिन्दाबाद इउपिपिएल जिन्दाबाद गोजोन्थों दसे सम जिरायबाव